এতিয়া হয় দেখোন চাইছে কি কৰো এতিয়া আমি ক'ত পলাও তই চিন্তা নকৰিবি মই কিবা এটা কৰি আছো সেইকেইটা ৰাজুহঁত নহয়নে বাৰু? ৰচোন ক'ত যা তহঁতে? হয় ছাৰ আমি ৰাজুহঁতেই ঐ তহঁতে এনেদৰে অনাই বনাই যে ঘূৰি ফুৰি আছ, পঢ়া পাতি নাই নেকি? স্কুলতো ভালদৰে মন কাণ নিদিয়, গালি খাই ফুৰ, হা? ছাৰ আপুনি সদায় আমাক গালি পাৰি থাকে নহয় ক্লাছত ৰ'বচোন আজি আপোনাকে এটা সাঁথৰ সুধো পাৰে নে নোৱাৰে চাওঁ হয় নেকি? দেচোন পিছে তহঁতে কি সোধা সোধচোন বাৰু। ছাৰ সাঁথৰটো হ'ল ৫টা আখৰে মোৰ নামটি গঠিত মিঠা ফুল বুলি সৰ্বজন বিদিত প্ৰথমে দ্বিতীয় মিলি মৌৰস বুজাই প্ৰথমে পঞ্চমে মিলি এটি ফল হওঁ ভাবি গুণি কোৱাচোন মই কোন হওঁ ছাৰ ক'ব পাৰিবনে উত্তৰটো এইটো কি সাঁথৰ সুধিলৈ তহঁতে? মোৰচোন একো মনতেই পৰা নাই। ছাৰ আপুনি উত্তৰটো ভাবি থাকক বন্ধু বান্ধৱীসকল আপোনালোকে জানে যদি কমেণ্টত জনাব বন্ধু বান্ধৱীসকল মই উত্তৰটো নোৱাৰিলোঁ, জানে যদি আপোনালোকেই কৈ দিবচোন। ঐ তহঁতে থাক পিছত উত্তৰটো কৈ দিবি, মই এতিয়া যাওঁ। ইহঁতে বাৰু এইটো কি প্ৰশ্ন সুধি দিলি ঐ, উত্তৰটো চিন্তা কৰি চাব লাগিব ঘৰত যাই।